গম পোৱা মতে অসমৰ ভিতৰতে চিৰাং ডিষ্ট্ৰিক্ট বোধহয় ফাৰ্ষ্টত আছে পজিটিভ কেছত, আৰু চিৰাং ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ এই যে যি নেকি দেওচিৰি চাব চেণ্টাৰ, এইটো চিডলি PSCৰ আণ্ডাৰত দেওচিৰি চাব চেণ্টাৰটো বেছি পজিটিভ আছে। 12জন কৰিলোঁ, 12জনত 4জন পজিটিভ পাইছোঁ মই। PF পজিটিভ, PF মেলেৰিয়া পাইছোঁ আজি 4জন, আৰু এই 4জন গোটেইকেইটা একেটা ফেমিলিৰে মানুহ। आसाम पक्ष दर्शक को गुरुत्वपूर्ण खबर बड़ा चितपेकना आसाम पनत भित्री रे चिरांग जिला देवश्री रे मेलेरिया पॉजिटिव तो जत्तखन ढेर मेना मेनते तिहिन संस्था को तिहिन मेलेरिया चिकाब रे नवा कथा को रोड सदर का মই গম পোৱা মতে অসমৰ ভিতৰতে চিৰাং ডিষ্ট্ৰিক্ট বোধহয় ফাৰ্ষ্টত আছে পজিটিভ কেছত, আৰু চিৰাং ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ এই যে যি নেকি দেওচিৰি চাব চেণ্টাৰ, এইটো চিডলি PSCৰ আণ্ডাৰত দেওচিৰি চাব চেণ্টাৰটো বেছি পজিটিভ আছে। 12জন কৰিলোঁ, 12জনত 4জন পজিটিভ পাইছোঁ মই। PF পজিটিভ, PF মেলেৰিয়া পাইছোঁ আজি 4জন, আৰু এই 4জন গোটেইকেইটা একেটা ফেমিলিৰে মানুহ। ট্ৰিটমেণ্ট কৰাটো দেখা পাইছে, কিন্তু আপুনি কোনটো পষ্টৰ পৰা কেতিয়াৰ পৰা কৰি আছে? আচ্ছা, এইটো মই আমাৰ এই দেওচিৰি চাব চেণ্টাৰৰ আণ্ডাৰত SW, মোৰ নাম BK পাছনেট। তো মই ইয়াতে 2020ৰ আগষ্টৰ পৰা আমাৰ এই দেওচিৰি চাব চেণ্টাৰত মই পষ্টিং হৈ আহিছোঁ। তাৰ আগত আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰে বেলেগ চাব চেণ্টাৰত আছিলোঁ। সেই বেলেগ চাব চেণ্টাৰত মই 8 মাহ কাম কৰিলোঁ, আৰু তাৰপিছত মোক ইয়াতে পষ্টিং দিল। কাৰণটো হ'ল ইয়াতে আমাৰ এই দেওচিৰি এৰিয়াত মেলেৰিয়াটো অলপ বেছি। मेनकन चेत कारण ते नुआ देवश्री एलेकारे मेलेरिया बढ़ती मेना आसाम का दर्शक को बड़ा चितपेकना एगे बसनेत SW संस्था को तिहिन नको चेकअप रे नुआ कथा रोड सला का मेन देवश्री एलेकारे बढ़ती मेना मेन चेत खातिर ते नुआ कथा अन पुष्ट चुपिया ঘটনাটো কি হ'ল কি মেইনলি আমাৰ এইটো আগৰ পৰাই সকলোৱে জানে যে আদিবাসীৰ মানে ইকনমিক কণ্ডিশ্যনটো ভাল নহয়, অলপ বেয়া, মানে গৰীব বেছি। গতিকে তাহাঁতৰ মানে যি নেকি থাকা খাওয়া বা ঘৰ দুৱাৰ এইবিলাক অলপ বেছি সুবিধাজনক নহয়, ভাল নহয়। যাৰ কাৰণে তেখেতসকলে মানে জংঘলে বনে বা হাবি নদী এইবিলাকতে মানে বেছি কাম কৰিব লগা হয়, দিন কটাবলগীয়া হয়। আৰু তাতে তাৰ ভিতৰতে আৰু ঘৰত আহিও ৰাতিও মানে হাতীৰ অলপ বেছি উৎপাত আছে আমাৰ ইয়াতে। হাতীৰ উৎপাতৰ কাৰণে ৰাতি ভালকৈ শুব নাপায় বা আঁঠুৱাৰ তলত শুব নাপায়। আঁঠুৱাৰ তলত সিহঁতে যিহেতু মানে ঘৰ দুৱাৰ ইমান ভাল নহয় বা হাতীৰ উৎপাতৰ কাৰণে এনেকৈ ভালকৈ আঁঠুও মানে শুব নোৱাৰে, আঁঠুৱাৰ তলতো শুব পৰা নাই। যাৰ কাৰণে মানে বোধহয় মেলেৰিয়াটো মানে প্ৰকোপ বাঢ়ি আছে। কিন্তু আজিলৈকে মই দেখা পালোঁ এই অক্টোবৰ মাহত আজিহে মানে অক্টোবৰ ভিতৰত আজিহে মই ফাৰ্ষ্ট পজিটিভ পাইছোঁ। কিন্তু এই কেইদিন অক্টোবৰ মাহৰ এইকেইদিন কিন্তু পজিটিভ পোৱা নাছিলোঁ, চব ঠিকেই চলি আছিল, নেগেটিভেই আছিল। আজি অলপ হঠাৎকৈ আজি মানে পজিটিভ পাই গ'লোঁ 4টা। কিন্তু হ'লেও আমাৰ মই ক'লোঁ যে আমাৰ অসমৰ ভিতৰত হয়তো আমাৰ চিৰাঙে মানে পজিটিভ কেছত এই বছৰত পজিটিভ কেছত মানে ফাৰ্ষ্ট আছে বুলি মই এনেই খবৰ পাইছোঁ। SW কণ্ট্ৰেকচুৱেল, আমাৰ কিন্তু কণ্ট্ৰেকচুৱেল SW 2টা আছে, আমাৰ কণ্ট্ৰেকচুৱেল হিচাপে মই কাম কৰি আছোঁ। आसाम का दर्शक को तिहिन नको सर्वेलेंस वर्कर होते ते तिहिन वाडा बडायन मेता में मेलेरिया चिकाब रे मीट ओड़ा रेगी 12 जने चिकाब केट को मेनखान 4 जने नाम के को मेलेरिया पॉजिटिव और नोआ कारण ते लई केते नोआ एलेकर बढ़ती आदिवासी को रेंगे तितांग नाचार रे हेना को एनते नुकु दो ओड़ा दूर को ठीक बनु तो जम को ठीक बनु तो ओना करते नुकु तो मशारी लगावते बढ़ती बाकू गिति दाड़े कना से नोआ एलेकर बढ़ती हाथी को हजू कना ओना खातिर ते नुकु अवड़ी की दारे करे से बीर करे गिति जड़ को कर हाथी पहरा मेनखान ओना करते होय दाड़े बढ़ती नोआ करे मेलेरिया पॉजिटिव मेना आसाम का दर्शक को नेल चुके पे मेनखान तिहिन ओकड़ा तो सर्वेलेंस वर्कर मतलब SW ती लेकाते तिहिन नोआ चिकाब रे नोआ कथा ले सदर आसाम का दर्शक को भागलते अन्य पुष्ट चुके मेनखान आसाम पनत बडोलेन एलेका चिरांग जिला देवश्री एलेकर तो मेलेरिया पॉजिटिव बढ़ती ना आसाम भित्री रे नोआ एलेकर के बढ़ती कना मेनते लई सदर किदा PF পজিটিভ, PF মেলেৰিয়া পাইছোঁ আজি 4জন, আৰু এই 4জন গোটেইকেইটা একেটা ফেমিলিৰে মানুহ। এৰিয়াটো মোৰ আণ্ডাৰত 15টা ভিলেজ আছে, 15টা 5000 এবাভ পপুলেশ্যন আছে আৰু 15টা ভিলেজ আছে। চাওক আমাৰ দেওচিৰি চাব চেণ্টাৰত মেইন পপুলেশ্যনটো হ'ল আদিবাসী মানে সান্তালী। তো 15টা ভিলেজৰ ভিতৰত মোটামুটি 5টা ভিলেজহে বেলেগ কমিউনিটিৰ আছে, বাকী 10টা ভিলেজ আদিবাসীৰে আছে।